এইটো আমাৰ ৰাতিৰ ৰিভিউ হয়। তো আমি ৰাতিৰ ৰিভিউটো আপোনাক দেখাই আছোঁ কেনেকুৱা পোহৰ হয়। তো ভিডিঅ'টো কমপ্লিট চাওক, তেতিয়া আপোনালোকে গম পাব বস্তুটোৰ বিষয়ে। তো চাই থাকক ভিডিঅ'টো। নমস্কাৰ ফ্ৰেণ্ডছ। তো আজি আমি এটা টৰ্চ আনিছোঁ, আপোনালোকক কিছু ৰিভিউ দেখাওঁ। তো এনচেলাইট টৰ্চ হয়, এইটো টৰ্চটো হয়। তো কৃষ্ণৰ পৰা লৈ অহা হৈছে টৰ্চটো। তো আপোনালোকক দেখাই আছোঁ। তো এইটো হয় টৰ্চটো। তো ইয়াতে এটা চাৰ্জাৰ পোৱা হৈছে। তো কিমান ৱাট আছিল চাৰ্জাৰটো, তো ৱাটটো লেখা নাই ইয়াতে। তো ইয়াতটো ৱাটটো লেখা নাই, ডেট আছে, এটা মেনুফেকচাৰ ডেটটো ইয়াত লেখা আছে। তো 5/11/2024 ৰিচেণ্টলি ইয়াৰে মাল হয়, এই বছৰৰ মাল হয়। তো এনচেলাইট টৰ্চ হয় এইটো ফুল গেৰেণ্টি আছে আপোনাৰ বাল্বটো, 1 বছৰৰ ফুল গেৰেণ্টি আছে। তো এইটো 200 মিটাৰ যায় ৰেঞ্জ। তো বৰ্তমানটো আমাৰ ইয়াত বহুত হাতীৰ প্ৰব্লেম দি আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত। তো আপোনালোকে লৈ আহিব পাৰে কৃষ্ণৰ পৰা। তো ইয়াৰ MRP প্ৰাইচটো আছে আপোনাৰ, তো 1100 টকা আছে ইয়াৰ MRP প্ৰাইচটো। তো আপোনালোকে ডিছকাউণ্ট আনিব পাৰে, আমি ডিছকাউণ্ট আনিছোঁ, কিছু ডিছকাউণ্ট পোৱা হৈছে আমাৰ। তো আমি 25% ডিছকাউণ্ট পোৱা হৈছে। তো চাইনিজ নহয়, মেকিং ইণ্ডিয়া হয়, ভাৰতীয় কোম্পানী। ইয়াত লেখা আছে, আমাৰ হিন্দী ভাষাত লেখা আছে, আপোনাৰ দেখিব পাৰে। তো মেক ইন ইণ্ডিয়া হয় এইটো। তো ভালেই টৰ্চটো, ৱেটো আছে আপোনাৰ ধৰ প্ৰায় 1200-1300 গ্ৰাম আছে ৱেট। তো আপোনালোকে লৈ আহিব পাৰে। তো এইটো চাৰ্জাৰৰ পিন হয়। তো ইয়াত আপুনি টেবুলত জ্বলাব পাৰিব, ভাত খালে ধৰ আপোনালোকে। এইটো ইয়াত মূৰ আছে এটা। তো বেটাৰী বেকআপ বঢ়িয়া, 6 ঘণ্টা আপোনাৰ বেটাৰী বেকআপ দিব। তো আপোনালোকে ইয়াত চ'লাৰৰ ছিষ্টেম আছে। তো ইপিনেদি তো চ'লাৰৰ ছিষ্টেম আছে ইয়াত। যদি আপোনালোকৰ ঘৰত লাইনটোৰ প্ৰব্লেম আছে, তো চ'লাৰত চাৰ্জ দিব পাৰে। তো এতিয়াই হয়। তো ইয়াতে মেনুফেকচাৰ ডেটটো আছে, ভাল কৰি লিখা আছে, তো চাই ল'ব। তো ইয়াৰ 6টা কালাৰ এভেইলেবল বৰ্তমান মাৰ্কেটত। তো আমি এইটো কালাৰ অনা হৈছে, ব্লেকটো। আপোনালোকে যদি ভাল কালাৰৰ ল'ব চায়, তো ইয়াত আছে। তো ৰেড আছে, তো গ্ৰীণ আছে, য়েলো আছে, ব্লু আছে। তো ইয়াত চিম্পলটো দেখাই দিয়া হৈছে, চ'লাৰত চাৰ্জ দিব পাৰে আপোনালোকে। তো এতিয়া ইয়াৰ ৱেবছাইটটো হয় এনচেলাইট, www.encelite.com। তো এই মেড ইন ইণ্ডিয়া ইয়াত আছে, চাই লওক। তো ফুল্লি ইণ্ডিয়ান হয় এইটো। তো আজিৰ কাৰণে এইখিনি আছিল, ধন্যবাদ।